আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে পাকঘৰৰ অৱস্থা, আৰু এইবিলাক এতিয়া চাফা কৰিব লাগিব। মিষ্টাৰে খাই বৈ গুচি গ'ল অফিচত, আৰু বাবুহঁত আজি স্কুল নাই, সেইটো কাৰণে শুই আছে। আৰু মই এতিয়া কামবিলাক কৰিম। আৰু সকলোকে নমস্কাৰ জনালোঁ চুমিজ ব্লগলৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। এয়া দেখিছেনে একফালৰ পৰা ৰাতিপুৱা উঠাৰ পৰা কিমান কাম থাকে ঘৰখনত। এয়া এইটো ৰুমৰ অৱস্থা, গোটেইকেইটা ৰুমৰে অৱস্থা নোহোৱা হৈছে। এতিয়া একফালৰ পৰা চাফা কৰি যাম। আগতে পাকঘৰৰ পৰা চাফা কৰি আহিছোঁ। পাকঘৰটো তাৰমানে বহুত লেতেৰা হৈছিল তলখিনি, আজি ভালদৰে চাফা কৰিলোঁ। সদায় সাৰোঁ বাৰু, তথাপিও কিছুমান বস্তু ৰৈ যায় ন তলে চলে, সেইবিলাক আজি চাফা কৰি ল'ম। আৰু এনেকৈ গৃহিণীসকলৰনো কি আৰু, ৰাতিপুৱা উঠাৰ পৰা কাম ষ্টাৰ্ট হৈ যায়। তাৰপিছত আছিল বাচনখিনি ধুই ল'ম। তাৰপিছত আহিলোঁ বিচনাৰ ফালে। এয়া বিচনাখিনি চাফা কৰি লওঁ, ধুনীয়াকৈ পৰিপাটিকৈ পাৰি লওঁ, তেতিয়াহে ঘৰটো শুৱনি উঠে, নহয় জানো। আৰু ৰাতিপুৱাই বিচনা এখন পাৰিব নাপালে মোৰ মনটো ভাল নালাগে। গোটেইখন বিচনা পাৰিব পাব লাগে, কিন্তু স্কুল নাথাকিলে ইহঁতে অলপ দেৰিকৈ উঠিলে মই সেইকেইখন বিচনা পাৰা নহয় সোনকালে। আৰু কিন্তু আমাৰ বিচনাখন আমি ৰাতিপুৱাই পাৰি ধুনীয়াকৈ পৰিপাটি কৰি থৈ দিওঁ। আৰু এনেকৈ বিচনাখন পাৰি লওঁ। তাৰপিছত আৰু বহুতখিনি কাম আছে দিনটোত। আজি মেচিনতো বহিব লাগিব, মেচিনৰ কাম বহুতখিনি আছে, কাপোৰ চিলোৱা সেইবিলাক কৰিব লাগিব। আৰু ভাত বনাব আছে। দালিটো বাৰু বনাই থৈছোঁ, কিন্তু কিবা কিবি অকণমান বনাব লাগিব, যিহেতু বাবু দুয়োটাই ঘৰতে আছে, সেইটো কাৰণে। আৰু সুমনৰ কপি দিছে স্কুলৰ, মানে বুক দিছে, বুকবিলাকত কাভাৰ লগালোঁ। আৰু এইকেইখন কপি দিয়া নাছিলে, কালি দিছে এইকেইখন। আৰু এইকেইখন পৰিপাটিকৈ থৈ দিওঁ, কাভাৰ লগাব লাগিব সন্ধিয়া। এতিয়া নলগাওঁ, আৰু বহুতখিনি কাম আছে, সেইটো কাৰণে এতিয়া ধুনীয়াকৈ থৈ দিলোঁ। আৰু এতিয়া ভাগৰে লাগিল কওঁতে ঘৰটো সাৰি লওঁ। ঘৰটো সাৰি উঠি পেলাই গা মূৰ ধুই ল'ম। ধুই পেলাই চাকি বন্তি জ্বলাই পেলাই চাহ খাম। একাপ চাহৰ প্ৰয়োজন খুব হৈ আছে। ৰাতিপুৱাৰ পৰা কাম কৰি অকণমান ভাগৰ লাগে, নহয় জানো। সেইকাৰণে আজি বাৰু চাহ নবনালোঁ, ৰাতিপুৱা একাপ খালোঁ মিষ্টাৰৰ লগত। আৰু এতিয়া হৰলিক্স খাম। হৰলিক্স আছে যিহেতুকে, একাপ চাহনো কি বনাম, সেইটো কাৰণে হৰলিক্সে খাওঁ। আৰু ৰাতিপুৱা মই এবাৰ গাটো ধুই লওঁ দেই, আপোনালোকে নাভাবিব আৰু বাঁহী গায়েৰে মিষ্টাৰক খুৱাই পঠাইছোঁ, সেইটো নহয়। এপাক এনেই ধুই লওঁ, তাৰপিছত ভালদৰে কাম চাম কৰি পেলাই আকৌ এবাৰ গা ধুওঁ। আৰু এয়া হৰলিক্স লৈ ল'লোঁ আৰু বিস্কুট লৈ ল'লোঁ। আজি এনেকৈয়ে খাম চিম্পুলকৈ, কাৰণ বাবুহঁত ঘৰতে আছে যে, সেইটো কাৰণে ভাত সোনকালে খাম আজি, সেইটো কাৰণে এনেকৈ চিম্পুলকৈ খাই দিলোঁ। আৰু এতিয়া মেচিনত বহিম এতিয়া। আৰু চাদৰখন বাৰু কালি চিলালোঁ, কিন্তু মেখেলাখনহে চিলোৱা হোৱা নাছিল, সেইটো কাৰণে মেখেলাখন আজি চিলাই লওঁ। আৰু বিহুৰ কাৰণে যিহেতু অৰ্ডাৰ আছে, সোনকালে দিব লাগিব, সেইকাৰণে এইবিলাক কামো কৰিব আছে। এটা এটাকৈ গোটেইখিনি কাম কৰি আছোঁ। আজৰি হ'লেহে কৰিব পাৰোঁ গোটেইখিনি কাম। এনেই মই কিন্তু সন্ধিয়া বহোঁ মেচিনৰ কামত, কিন্তু আজি যিহেতুকে অকণ টাইম পালোঁ, সেইকাৰণে চিলাই থৈ দিওঁ। আৰু বহুত কেইযোৰ আছে যিহেতুকে, সেইটো কাৰণে। আৰু মেখেলাখন চিলাই লওঁ। তাৰপিছত সুমন উঠিলে বাৰু, তাক এতিয়া খাবৰ কাৰণে দিব লাগিব। কিন্তু সেইখিনি সময়তে অৰ্ডাৰ এটা কেঞ্চেল কৰিব লগা আছিল, মানে কেঞ্চেল নহয়, ৰিটাৰ্ণ আছিল। সেই অৰ্ডাৰটো ৰিটাৰ্ণ কৰি পেলাই আৰু এযোৰ আহিলে, সেইযোৰ ল'লোঁ। কিন্তু সেইযোৰো সেই একেই আহিলে, মানে 6 নম্বৰ আহিছিল আগৰযোৰো, এইযোৰো এই 6 নম্বৰে আহিলে। 7 নম্বৰ দিছিলোঁ, কিন্তু 6 নম্বৰে দি পঠালে। কিন্তু জোতাযোৰ খুব ভাল আছিল, কিন্তু 6 নম্বৰ অহাৰ কাৰণে আকৌ মানে ৰিটাৰ্ণ মাৰিব লাগিব। আৰু দুযোৰে তেনেকুৱা আহিল বাৰু, উপায় নাই আৰু এতিয়া এইযোৰ সামৰি পেলাই ধুনীয়াকৈ থৈ দিওঁ। আৰু কি হয় পিছত দেখা যাব বাৰু। আৰু এইযোৰ অৰ্ডাৰ কৰিব লাগিব। ভালেই লাগিছে জোতাযোৰ, সুমনৰো খুব পচন্দ আছে জোতাযোৰ, কিন্তু উপায় নাই, হৈছে জোতাযোৰ, কিন্তু দুদিনমানহে পিন্ধিব পাৰিব, পিছত পিন্ধিব নোৱাৰিব। সেইটো কাৰণে চেঞ্জে কৰি দিম। আৰু এতিয়া পেকিং কৰি থৈ দিওঁ ভালদৰে। আৰু এতিয়া এয়া মেখেলাখন চিলোৱা মোৰ হৈ গ'ল, এইযোৰ কমপ্লিট হৈ গ'ল। দহি বটিব আছে, দহিটো সন্ধিয়াকৈ বটিম। এতিয়া ভাত বনাবলৈ যাম, যিহেতুকে বাবুহঁত আছেই ন ঘৰতে, সিহঁতে সোনকালে ভাত খাব আজি, সেইটো কাৰণে ভাত বনাবলৈ গৈ আছোঁ। আৰু আজি ভাতত বিশেষ নাই বাৰু, ফ্ৰিজত ৰঙালাও আছে, ৰঙালাও উলিয়াই লওঁ, ৰঙালাও ভাজিম এনেই। ৰঙালাওটো খুব মিঠা কিন্তু দেই, সেইকাৰণে অলপ অলপকৈ খাই আছোঁ। মই ৰঙালাও ভালেই পাওঁ বাৰু, বইল কৰিও ভাল পাওঁ, ভাজি বনাও ভাল পাওঁ, তৰকাৰী বনাই ভাল পাওঁ, যেনেকৈ নহওক মই ৰঙালাওটো খুব ভাল পাওঁ। এয়া ৰঙালাও কাটি ল'লোঁ। আৰু এতিয়া ৰঙালাওটো বনাম। এইফালে মই দালিটো হৈয়ে আছে, কণী বইল হ'বলৈ দিছোঁ, আৰু ভাতটো বহাই দিছোঁ। দুইফালে কৰিব লাগিব, তেতিয়াহে সোনকালে হ'ব গোটেইখিনি কাম, নহয় জানো। এয়া ৰঙালাওখিনি পটাপট চেলাই লওঁ, লৈ পেলাই এতিয়া ভাজিখন বহাম। আৰু এতিয়া কেৰাহীত তেল দি ল'লোঁ। তাৰপিছত দিলোঁ ইয়াতে গোটা জিৰা, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু পিঁয়াজ, এইখিনি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম। ৰঙালাও ভাজিবতো সকলোৱে জানেই দিয়কচোন, তথাপিও মই বনালোঁ যিহেতুকে আপোনালোকক কৈ দিলোঁ। এয়া ৰঙালাওটো বহাই দিলোঁ, ৰঙালাওখিনি বহাই দিলোঁ। আৰু এইফালে নিমখ দিলোঁ, নিজৰ টেষ্ট অনুযায়ী দিব, হালধি দিলোঁ, জিৰা গুড়ি দিলোঁ,
আৰু অকণমান ৰেড চিলি দিলোঁ। সেইখিনি আৰু বিশেষ একো নালাগে, এনেকৈ মানে মই নিদিওঁ আৰু বিশেষ একো, আপোনালোকে দিয়ে যদি দিব পাৰে। এয়া ভাজি ল'লোঁ, এয়া গ'লেই প্ৰায়। এতিয়া ৰঙালাওখিনি হওঁতে বেছি সময় নালাগে, হৈ যাব। আৰু এয়া গোন্ধটো খুব ধুনীয়া ওলাইছে। এয়া ৰঙালাও মোৰ ৰেডি হৈ গ'ল। দেখিছে, দেখিবলৈ ইমান ভাল লাগিছে, খাওঁ খাওঁ লাগি গৈছে মোৰ। কিন্তু ৰঙালাও খুব প্ৰিয় মোৰ, ভাল পাওঁ। আৰু তৰকাৰী বনাও ভাল পাওঁ, মটৰৰ লগত দি পেলাই যে তৰকাৰী বনায়, সেইখনো মই ভাল পাওঁ, ৰঙালাওৰ তৰকাৰী। আৰু এনেকৈ দুপৰীয়াৰ থালিখন আজি এনেকৈ ৰেডি কৰিলোঁ। পাপৰ পুৰিছোঁ, ভাত, কণী বইল, দালি আৰু এয়া ৰঙালাওৰ তৰকাৰী। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।